নমস্কাৰ সকলোকে আজি ৰাখিফল অনুষ্ঠানটোলৈ স্বাগতম জনাইছোঁ। আজি ৰাখিফল অনুষ্ঠানটোৰ প্ৰথম দিন। আজিৰ পৰা আপোনালোকৰ ডেইলি ৰাখিফলসমূহ জনাবলৈ চেষ্টা কৰিম যিমান পাৰোঁ সোনকালেই। আজি হৈছে বহাগ মাহৰ 19 তাৰিখ বুধবাৰ, মে' মাহৰ 3 তাৰিখ। যদিহে আপোনালোকে ৰাখিফলসমূহ ডেইলি জানিব বিচাৰে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যনটো অন কৰি ৰাখিব, অল যিটো অপশ্যন আহে। চ' ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজি প্ৰথমতে আছে মেঘ ৰাশি জাতক জাতিকাসকলৰ ৰাখিফল। তেওঁলোকৰ মনঃস্থিৰতা কমিব আজি, যিসকল মেঘ ৰাশিৰ হয়। নিজৰটোকে শুদ্ধ বুলি নধৰিব, কাৰণ আপোনালোকে যদি নিজৰটো শুদ্ধ বুলি ধৰে তেনেহ'লে আপোনালোকে বিপদত পৰাৰ আশংকা আছে। আপোনালোকৰ শুভ ৰংটো হৈছে হালধীয়া। পুৰণি মামলাত জয়লাভ কৰাৰ যোগ পৰিছে। কোনো আত্মীয় শাৰীৰিক সংকটে দেখা দিব পাৰে, লগতে ভ্ৰমণৰ যোগ আছে। আৰু শুভ সংখ্যা এইটো হৈছে আপোনালোকৰ 2। দ্বিতীয়তে আহিছোঁ বৃষ ৰাশি জাতক জাতিকাসকলৰ ৰাশিফলটোলৈ আজি। কৰ্মফলত বলিষ্ঠ সংযোগ ঘটিব, প্ৰতিবেশীৰ পৰা কষ্ট পাব পাৰে। শুভ ৰং হৈছে আপোনালোকৰ গোলাপী। সততা ৰক্ষা পৰিব, দুৰ্ঘটনা আশংকাৰ যোগ আছে। মাটি বাৰী লাভ, বিবাহৰ যোগ আৰু আপোনালোকৰ শুভ সংখ্যা হৈছে 5। তৃতীয়তে আহিছোঁ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো ৰাশিফললৈ। কৰ্মত ব্যক্তিত্ব প্ৰকাশ পাব। সা সম্পত্তি বৃদ্ধিৰ চিন্তা নকৰিব, যাৰ বাবে আপোনালোকে বিপদত পৰাৰ আশংকা আছে। শুভ ৰং হৈছে আপোনালোকৰ সোণালী। শ্ৰী গণেশক পূজা কৰিব। শাৰীৰিক দিশলৈ লক্ষ্য ৰাখিব, তীৰ্থ ভ্ৰমণৰ যোগ পৰিছে। আৰু আপোনালোকৰ আজিৰ দিনটোৰ শুভ সংখ্যা হৈছে 6। এতিয়া আহিছোঁ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজি ৰাশিফললৈ। কৰ্মত আশাপূৰ্ণ সংযোগৰ অৱস্থিতি আছে। ৰক্তচাপ বৃদ্ধি পাব পাৰে, বদ হজম হ'ব পাৰে। আৰু আপোনালোকৰ আজি শুভ ৰং হৈছে কমলা। নিজক সমালোচনা কৰক, যাৰ সমালোচনা কৰি আপোনালোকে কৰ্মত নিজকে আৰু অতি উচ্চ মনোবলেৰে কাম কৰিব পাৰিব, যাৰ বাবে আপোনালোকে উপকৃত হ'ব। ক্ৰীড়া সাহিত্য ভাস্কৰ্যৰ সুখ্যাতিৰ যোগ আছে, অৰ্থলাভৰ যোগ আছে, লগতে আপোনালোকৰ শুভ সংখ্যা হৈছে 8। এতিয়া আহিছোঁ সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ পক্ষে আজি ৰাশিফললৈ। আনৰ প্ৰতি দায়বদ্ধতা বৃদ্ধি পাব পাৰে। সমস্যা সমাধানত গুৰুৰ সহায় লাভ কৰিব। শুভ ৰং হৈছে আপোনালোকৰ মুগা। আঁঠুৰ বিষ, অনিদ্ৰাত ভুগিব পাৰে। মামলাত জয়ৰ যোগ আছে। ভ্ৰমণত লাভৱান হ'ব। আৰু আপোনালোকৰ শুভ সংখ্যা হৈছে আজি দিনটোত 2। এতিয়া আহিছোঁ কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ পক্ষে আজিৰ দিনটো ৰাশিফললৈ। সৎ চিন্তা, ব্যক্তিত্ব প্ৰকাশ পাব। অমূলক চিন্তা মনলৈ নানিব, যাৰ বাবে আপোনালোকে বিপদত পৰিব পাৰে। শুভ ৰং হৈছে আপোনালোকৰ কমলা। সৎ লোকৰ সান্নিধ্য লাভ কৰিব। ধন ধাৰলৈ নিদিব। মাটি বাৰী লাভৰ যোগ আছে, ভ্ৰমণৰ যোগ আছে, লগতে শুভ সংখ্যা হৈছে আপোনালোকৰ আজিৰ দিনটোৰ 6। এতিয়া আহিছোঁ তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো ৰাশিফললৈ। মেধাৱী বাকপটুতা আদি প্ৰকাশ পাব। খং কমাব লাগিব, যদি অতি খঙে আপোনালোকক আজি বিপদত পেলাৱাৰ যোগ আছে। শুভ ৰং হৈছে আপোনালোকৰ গোলাপী। গজাননক পূজা কৰক। দেহৰ বলেৰে সকলো কাম কাজ সম্ভৱ নহ'ব। স্বভাৱ সলনি কৰিব লাগিব। আপোনালোকৰ আচৰণটো আজি সংযম কৰি ৰাখিব, লগতে আজি আপোনালোকৰ শুভ সংখ্যা হৈছে 8। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজি ৰাশিফললৈ। কৰ্ম সম্পাদনত সন্তুষ্টি লাভ কৰিব। আনক ভাল লগাবলৈ গৈ বিপদত পৰাৰ যোগ আছে, গতিকে আনক সহায় কৰিবলৈ যাওঁতে ভালদৰে ভাবি ল'ব। শুভ ৰং হৈছে গোলাপী। সিদ্ধি বিনায়কক স্মৰণ কৰিব। ক্ৰীড়াত সুনাম বৃদ্ধিৰ যোগ আছে, লগতে আপোনালোকৰ আজিৰ দিনটোৰ শুভ সংখ্যাটো হৈছে 2। এতিয়া আহিছোঁ ধনু জাতক জাতিকাসকলৰ আজিৰ দিনটো ৰাশিফললৈ। পুৰণি সমস্যা সমাধান, প্ৰাপ্য পদোন্নতি আশা কৰিব পাৰে। লগতে শুভ ৰংটো হৈছে আপোনালোকৰ মুগা। মনৰ পৰা হতাশা আঁতৰিব, স্থিৰতা আহিব। বিয়াৰ সংযোগৰ যোগ আছে। অপৰ্যাপ্ত খৰচ, লগতে সম্পদ বৃদ্ধিৰ যোগ আছে। আৰু আপোনালোকৰ আজিৰ দিনটো শুভ সংখ্যা হৈছে 8। এতিয়া আহিছোঁ মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো ৰাশিফললৈ। সৎ চিন্তা, বুদ্ধি, সংযম বৃদ্ধি পাব। সময় অপচয় ৰোধ কৰিব। শুভ ৰং হৈছে আপোনালোকৰ মাখন। বিদ্যাত আনন্দ লাভ কৰিব। দুৰ্ঘটনা আশংকা বৃদ্ধি আছে, গতিকে আপোনালোকে ক'ৰবাত ভ্ৰমণ কৰিব যাওঁতে সাৱধানতা অৱলম্বন কৰিব লাগিব। প্ৰদূষণে কষ্ট বৃদ্ধি কৰিব। লগতে আপোনালোকৰ আজিৰ দিনটোৰ শুভ সংখ্যা হৈছে 5। এতিয়া আহিছোঁ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজি ৰাশিফললৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মনিষ্ঠা বৃদ্ধি পাব। সাহস আৰু মনোবলৰ সফলতা আনিব। শুভ ৰং হৈছে কমলা। গৱেষক আৰু সাহিত্যিকৰ দক্ষতা বৃদ্ধি পাব, যিসকল গৱেষক হয় লগতে সাহিত্যিক হয়। আততায়ীৰ পৰা সাৱধানে থাকিব। আৰু আপোনালোকৰ দিনটোৰ শুভ সংখ্যাটো হৈছে 4। এতিয়া আহিছোঁ শেষৰ ৰাশিটোৰ, অৰ্থাৎ মীন ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ ৰাশিফললৈ। উৎকণ্ঠা আৰু হতাশা আঁতৰিব মনৰ পৰা। নিজৰ মনত স্থিৰতা স্থান পাব। সংযমী হওক যিমান পাৰে। শুভ ৰং হৈছে আকাশী নীলা। পদোন্নতি যোগ আছে। প্ৰতিশোধ পৰায়ণ মনোভাৱটো নল'ব যিমান পাৰে। চৰকাৰী নিযুক্তিৰ যোগ আছে। ব্যয়টো বেছি হ'ব আপোনালোকৰ। শুভ সংখ্যাটো হৈছে 8। আজি ৰাশিফলৰ এইটোৱে আছিলে। সদায় এই ৰাশিফলৰ অনুষ্ঠানটো আগুৱাই লৈ যাবলৈ চেষ্টা কৰিম, গতিকে যদি আপোনালোকে প্ৰথমে চেনেলটো ভিজিট কৰিছে দেন চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যনটো অল কৰি ৰাখিব, যাতে ডেইলি ৰাশিফলেই হওক বিভিন্ন আপডেটেই হওক আপোনালোকক জনাই থাকিব চেষ্টা কৰিম। আৰু আপোনালোকে যদি অল কৰি ৰাখে ন'টিফিকেশ্যনটোত দেন আপোনালোকে ভিডিঅ'সমূহ চবতকৈ প্ৰথমে ন'টিফিকেশ্যনত লাভ কৰিব।